हेलो एवरीवन সকলোকে এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটো আৰম্ভ কৰিছো ঘৰৰ পৰা যোৱাকালি ঘৰলৈ আহিলো যেহেতু বিহু আহি পালেহি মাজত মাত্ৰ দুদিন আছে বাকি আপোনালোকৰ প্ৰিপাৰেচন কেনেকুৱা চলিছে বিহুৰ পিঠা পনা বনোৱা লগতে মেজি খাজা ভেলা ঘৰ খাজা পুৰা উৎপাত চলি আছে চাগে এইকেইদিনটো ৰবলৈ সময় নাইকিয়া গতিকে আমাৰো চলি আছে মায়ে আজি এতিয়াতো ঘৰত কোনোৱে নাইকিয়া পাপা আছে দোকানত মা গল পিঠাগুৰি খুন্দিবৰ কাৰণে যেহেতু বিহুত পিঠাটো মেইন তাতে আকৌ মাঘৰ বিহু ভোগালী বিহু পিঠাটো খাবই লাগিব মা কৈছে এতিয়া পিঠাগুৰি খুন্দিবলৈ আৰু বাকি আপোনালোকৰ কেনেকুৱা চলিছে প্ৰিপাৰেচন কমেন্ট এটা কৰি জনাব এইফালে এয়া তিল শুকুৱাই থৈছে মানে এতিয়া পিঠাগুৰি খুন্দি আনি পেলাই লগতে পিঠা বনাব আৰু এয়া কৰ্দৈ থৈ দিছে এইখিনি পাপাই কাটি থৈছে কৰ্দৈ আচাৰ বনাব বোলে এনেকৈ আৰু সৰুকৈ চলি আছে প্ৰিপাৰেচন ঘৰলৈ আহিয়ে প্ৰথমে মোৰ এইটো বস্তুহে চকুত পৰিছে চাওকচোন ইমান ধুনীয়াকৈ ফুলবোৰ হৈছে পাপাই মানে ইমানেই ভাল পায় ফুল এয়া চাওকচোন সব ফালে একদম ফুল লগাই দিছে আৰু পাপাই এনেকৈ মানে বিৰাট ভাল পায় ফুল থাকিলে ফ্ৰণ্টত সেইটো কাৰণে নিজে কষ্ট কৰি এইবোৰ কৰি থাকে এইফালেও এয়া চাওকচোন মায়ে পিঠাগুৰি খুন্দি আহিলে বাৰু কিন্তু আহি পেলাই আকৌ টিউচন কৰিলে সেইটো কাৰণে তেতিয়া পিঠা বনোৱাই নহ'লে এতিয়া পিঠা বনাব মই বাৰু তিল পিঠা বনাব মই নাজানো মানে বাকিবোৰ জানো আকৌ দেই ঘিলা পিঠা বৰ পিঠা আকৌ নাৰিকলৰ লাডু এইবোৰ বনাব জানো কিন্তু এই তিল পিঠাটো বনাব নাজানো কিন্তু আজি ভাবিছো এটা ট্ৰাই কৰি চাম আপোনালোককো দেখুৱাই থাকিম আমি পিঠা বনাই আছিলো বাহিৰত তাৰপিছতে ৰাতিখনো বান্দৰ ওলাইছেহি বান্দৰ আছে মানে আমাৰ ইয়াত আহে মাজে মাজে কিন্তু ৰাতি এনে নাহে এতিয়া ক'ৰ পৰা আহিলে জানো এয়া চাওকচোন পিঠা তাৱা লৈ পলালো পিঠা ভাঙিলো অকণমান গোটেই লৈ কৈ পলাইছো ভিতৰলৈ এইফালে আমাৰ মায়ে বনাই আছে পিঠা কিন্তু আমাৰ পিঠাকেইটা গতি চাব মই দেখুৱাই আছো দেই এইয়া গাইছ আমাৰ পিঠাৰ গতি চাওক এটাও উঠা নাই এতিয়ালৈকে ইণ্ডাকশ্যনৰ টাৱা আনি যদি জুইত বহাই দিয়ে নুঠিবই ন পিঠা এতিয়া কি হ'ব পিছে কেছটো হা কেছটো কি হ'ব এতিয়া তাকে ভাবিছো ৰাইজ জনাওকচোন এনেকে তিল পিঠা নুঠিলে কি কৰিব পাৰি ভিডিঅ'টো পিঠা এফালে পাপাই আকৌ ব্যৱস্থা কৰি আছে চেগুন খৰিবলৈ তেতিয়াহে বোলে পিঠা উঠিব চাওঁচোন চেগুন খৰি দিলে কি হয় আচলতে মই বনালেহে হ'ব নেকি মই ট্ৰাই কৰা নাই যে সেইটো কাৰণে হোৱা নাই এবাৰ এটা মই ট্ৰাই কৰিম অথনি এটা কৰিছিলোঁ সেইটো একেবাৰে বেকৱাছ হ'ল এতিয়া আকৌ এটা ট্ৰাই কৰি চাম পিঠাগুৰিখিনি আঠা নাইকিয়া সেইকাৰণে আমাৰ পিঠাকেইটা হোৱা নাই এতিয়া তিল পিঠা নহ'বগৈ চাগে নাজানো কি হয় চাওঁ কেইটামান হয়নে নাই ট্ৰাই কৰি মই এবাৰ ট্ৰাই কৰি চাওঁ কি হয় মোৰ হাত লাগিলে হ'বও পাৰে আকৌ তাকে এটা ট্ৰাই কৰি চাওঁ আৰু বাকী যদি তিল পিঠা নহয়গৈ আৰু বাকীবোৰ বনাব লাগিব ঘিলা পিঠা বৰপিঠা মুড়ি লাড়ু প্ৰথমতেতো খেদিলে বান্দৰে এতিয়া আকৌ পিঠাৰ এয়া অৱস্থা এতিয়া নাজানো আৰু পিঠা খাবলৈ পাওঁ নে নাপাওঁ কি হয়গে এতিয়া এইটো এবাৰ অকণমান বেলেগ ধৰণে কৰা হৈছে ইয়াতে অকণমান এতিয়া পানী দি দিছে মানে পিঠাগুড়িটো ইমান আঠা নাইকিয়া এতিয়া চাওঁচোন এবাৰ কি হয় অকণমান পানী দি দিছে বাৰু যদি এইটো আইডিয়া কামত আহে তেন্তে আপোনালোকেও এইটো শিকি ল'ব এনেকৈ অকণমান পানী দি বনাব পাৰিব চাই লওঁ আকৌ দেই এইটো চালেহে গম পাম কি হয় এয়া চাওক কি হ'ল নকৰিব এইবিলাক আইডিয়া ফলো এবাৰ কি কৰিম ডাঙৰকে বনাম এটা এবাৰ বোলে এটা ডাঙৰকে বনাব এই গোটেই টাৱাখনৰ সমান নে গোটেই টাৱাখনৰ সমান বোলে এবাৰ এটা বনাব সেইটো কি হয় চাই লওঁ আৰু সৰুকেইটাই হোৱা নাই ডাঙৰকেইটাইনো ক'ত হ'ব ইচি এইটো নহ'লে গাইছ এইটোও ফেইল আমাৰ এটেম্প ফেইল এতিয়া এয়া আমাৰ জেঠাই আহিছে এবাৰ যদি জেঠাইহঁতেহে হয় আৰু এবাৰ জেঠাই আকৌ বেলেগ এটা আইডিয়া লগাইছে দেই মিঠৈ দি লৈছে এবাৰ হ'ব চাগে আমাতকৈ অভিজ্ঞ মানুহ ন মোতকেতো বহুত বাৰু মাইতকৈও অভিজ্ঞ মানুহ ন গতিকে এবাৰ চাগে হ'ব এবাৰ চাওঁ এয়া চাওক এতিয়া জেঠাই কেনেকৈ উঠাই দিলে মায়ে অথনিয়া পাই আনো আহিলে এতিয়া চাই আছে আহি পেলাই এতিয়া এয়া চাওকচোন কিমান ধুনীয়াকে হৈ গ'ল কিবা এটা কয় নহয় বোলে জানাৰ কি কয় জেঠাই জানাৰ ভাত মাছ সেয়া সেইটোৱে কথা একদম সঁচা কথা যে গম পাই গ'লো এতিয়া মই চাই আছো মই নোৱাৰো বাৰু চাই থাকিলেও তথাপিও আৰু
আৰু আজিৰ ভাতটো পাপাই বনাইছে, যিহেতু মায়ে পিঠা বনাই আছে সেইকাৰণে পাপাই বনালে। আৰু আমাৰ ঘৰত মানে তেনেকুৱাই হয়, যদি মা ব্যস্ত থাকে পাপাই বনায় বা পাপা ব্যস্ত থাকিলে মায়ে বনায়। তেনেকুৱা যে এজনে বনাব লাগিব তেনেকুৱা কোনো কথা নাইকিয়া, যোনজনে ফ্ৰী থাকে সেইজনে বনাই দিয়ে। আৰু মোক কৰিব নিদিয়ে, ঘৰলৈ আহিলে পাপাই একদম মোক বনাব নিদিয়ে। তাততো বনাই থাকোঁ ন, সেইটো কাৰণে পাপায়ে বেছিকৈ বনায়। আৰু পাপাই যে ইমান খানা টেষ্টি বনায়, বিশেষকৈ দালিটো বিৰাট টেষ্টি বনায়। আৰু মানে কি হয়, পাপাই বনালে ন এবিধ দুবিধ নহয়, একদম বিধকে বনায়। সেইকাৰণে খাই মই বেছিকৈ ভাল পাওঁ। আৰু টেষ্টটোতো একদম ক'বই নালাগে। ফাইনেলি এয়া হ'লগৈ আৰু দেই, এইখিনি মায়ে বনালে বাৰু, পিছত হ'লগৈ। প্ৰব্লেমটো কি হৈ আছিলে? আঠা নাই, কিন্তু লাষ্টত হ'লগৈ আৰু ন। অকণমান মানে ইমান পাৰফেক্ট নহ'ল আৰু, ইমান পাৰফেক্ট নহ'ল কিন্তু তথাপিও হ'লগৈ আৰু। কালি হৈ গ'ল তিল পিঠা, আৰু এতিয়া আজি এয়া মায়ে বনাব লৈছে মুড়ি লাৰু। মানে ময়ো বনাম, এইটো বাৰু মই পাৰোঁ বনাব। এইফালে এয়া মুড়ি, মানে চবতকৈ বেছিকৈ মুড়ি লাৰুৱে হ'ব। আৰু লগতে এয়া মায়ে মিঠৈ পগাই আছে। মুড়ি লাৰু বনালে এনেকৈ মিঠৈ পগাওঁতে কেইটামান কালজিৰা দি দিব লাগে, কাৰণ কালজিৰা হজমৰ কাৰণেও ভাল আৰু লগতে টেষ্টটোও ভাল হয়। এইফালে পাপাই আকৌ লৈছে মাছ, যিহেতু ভোগালীৰ বিহুত খোৱা বোৱাটোৱেই মেইন নহয় জানো, সেইকাৰণে যিমান পাৰোঁ এইকেইদিন খাই থাকিম আৰু। মুড়ি লাৰু হৈ গ'ল আৰু ঢেৰ কিবা কিবি বনাব আছে। পিছে গোটেইবোৰ দেখুৱালে মই বোলো মোৰ ব্লগটো কমপ্লিটেই নহ'বগৈ। মানে কি হয়, মায়ে টিউশ্যন থাকে ন, গতিকে একেলেঠাৰে কৰিব নোৱাৰে, অকণমান কৰে আকৌ পিছৰ দিনা কৰে, তেনেকৈ কৰি আছে। ময়ো অকণকৈ ভিডিঅ' লৈ আছোঁ, কিন্তু এনেকৈ ভিডিঅ' কৰি থাকিলে মোৰ শেষেই নহ'বগৈ ব্লগটো। সেইকাৰণে বোলো বাকীখিনি পিছৰ ভিডিঅ'ত দেখুৱাম। আজিৰ ব্লগটো ইমানতে এণ্ড কৰোঁ। এনেকৈ আমাৰ প্ৰিপাৰেশ্যন চলি আছে আৰু সৰুকৈ আৰু বেছিকৈ নহয়। বাকী আপোনালোকৰ কেনেকুৱা চলিছে বিহুৰ প্ৰস্তুতি এটা কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, আকৌ বিহুত নতুন ব্লগ লৈ আহিম। বাই।